हेलो गाइस मैं गौरांग आज स्वागत जनाइছোঁ अन्य এটা ভিডিঅ'লৈ। আজি আমাৰ ঘৰৰ ওচৰতে মানে আমাৰ এই ভাওনা পাতিছে। ভাওনাত তাকে ভ্লগ এটা কৰাম বুলি ভাবিলোঁ। এই চাওক নামঘৰত অলপ পাছত আৰম্ভ হ'ব বাৰু, দেখুওৱা যাম আজি শেষলৈকে দেখুৱাম একদম কি হয়। গোটেইখিনি দেখুৱাব নোৱাৰিম বাৰু, মেইন দৃশ্যখিনি হ'লেও দেখুৱাম। এয়া ভাওনালৈ পেইণ্ট কৰি আছে, এয়া বিষ্ণুক পেইণ্ট কৰি আছে, এফালে শিৱ পাছত ওলাব আৰু। নামঘৰত এতিয়া এয়া সাউণ্ড চিষ্টেম ঠিক কৰি আছে। এইপিনে এয়া ভাওনাৰ আগত প্ৰসংগ কৰিব যে, সেই প্ৰসংগ কৰিবলৈ লৈছে। এতিয়া মানুহ হোৱা নাই বাৰু, পাছত হৈ যাব পুৰা। আৰু ভাওনাখনৰ নাম হৈছে কুৰ্ম অৱতাৰ। এয়া চাওক বাসুকী নাগ সাগৰ মন্থন কৰোঁতে ব্যৱহাৰ হ'ব। ভাওনাত দেখিব বাৰু, মই দেখুৱাম। ভাওনা আৰম্ভ হৈ গ'ল। এয়া চাওক গায়ন বায়ন কৰি আছে। এয়া সূত্ৰ ওলাই গ'ল। তো এতিয়া মেইন ভাওনা আৰম্ভ হৈ গ'ল, বিষ্ণু ওলাই গ'ল প্ৰৱেশ। এতিয়া দেৱতাসকলে প্ৰৱেশ কৰি আছে। এয়া ইয়াৰ পাছত হাতী ওলাব, একেবাৰে তাৰপৰাহে দেখাম আৰু। তো এতিয়া বহুত দেৰিৰ পৰা আমি চাম বুলি ৰৈ থকা বস্তুটো আহি গ'ল, হাতী।
এতিয়া বৰুণ দেৱতাই ঐৰাৱতত মালা পিন্ধাই দিলে। এয়া ব্ৰহ্মাৰ প্ৰৱেশ। এতিয়া দেৱতা আৰু দৈত্যৰ মাজত এখন যুদ্ধ হ'ব। এতিয়া পৰা যুদ্ধ হৈ আছে এয়া। এতিয়া লাহে লাহে ভাওনাখন শেষ হ'ব আৰু এয়া দেৱতাসকলে সাগৰ মন্থন কৰিবলৈ বাসুকী নাগক আনিছে। এয়া সাগৰ মন্থন কৰি আছে। তাৰপৰা দেৱতাসকল আৰু অসুৰবোৰ ভাগৰি পৰাত ভগৱানে পুনৰ অৱতাৰ হ'ব।
দেৱতা আৰু অসুৰবোৰ এতিয়া ভাগৰুৱা হৈ গৈছে। এতিয়া ভগৱানে গৌমতা ধাৰণ কৰিব। এয়া ভগৱান শিৱৰ মন্ত্ৰ কৰি আছে। এতিয়া ভাওনা শেষ হ'ল, সেইবাবে লাষ্টৰ সেৱা কৰি আছে আৰু একদম। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।